আজি হৈছে লাষ্ট তাৰাবি আৰু লাষ্ট ৰোজাৰ তাৰাবি হয় পঢ়িলোঁ মায়ে মই একেলগে পঢ়িলোঁ নামাজ পঢ়ি উঠিলোঁ আৰু কালি লাষ্ট ৰোজাটো ৰাখিব লাগিব তেলৰ তৰকাৰী বনি হোৱা নাই এতিয়া আপোনালোকক দেখুৱাই আছোঁ চিকা কাটি থোৱা আছে এইটো কিন্তু ওপৰত এনেই থোৱা আছে দেই গাইছ নহৰু আছে চেলাই থোৱা এইখিনি মাছ আছে এয়া মাছেৰে বনাম আৰু ঈদ বুলি কিবা এটা স্পেচিয়েল বনাম সেইটো কাৰণে কিছুমান বস্তু আনি থোৱা আছে এই লকডাউনৰ সময়ত ঈদৰ কাৰণেনো কি বনাওঁ তাকে ভাবি আছোঁ পাপৰ বনাম চাগে ঈদৰ কাৰণে এইবাৰ একোৱে কৰা নহ'ল বজাৰো কৰা নহ'ল কাপোৰো লোৱা নহ'লে আগৰ কাপোৰ আছে সেয়ে পিন্ধিব লাগিব কাৰণ লকডাউন একো পোৱা নাই কাপোৰ বিচাৰিছোঁ পোৱা নাই আৰু এটা বস্তু কৰি আছোঁ কালি আপোনালোকক দেখুৱাম বাৰু এতিয়া কৈ দিব পাৰি কৈ দিওঁ এইটো থ্ৰেডিংটো পাৰ্লাৰ খোলা নাই মানে আচলতে পাৰ্লাৰত গৈয়ে পোৱা নাই ঘৰতে থ্ৰেডিং কৰোঁ কালিলৈ কৰিম এইটো বহুত গৰম লাগিছে পাই এইটো খুলি দিওঁ এতিয়া নহয় মিৰিণ্ডা হয় এইটো সেইটো খাই ভাল পাওঁ ময়ো কক কোলাটো ভাল পাওঁ বাৰু আজি মই এটা কথা খুব পাহৰি গৈছোঁ মানে ভিডিঅ'টোৰ ফাৰ্ষ্টত যিখিনি কথা কয় সেইখিনি আজি মাৰ লগত মানে ভিডিঅ'টো বনালোঁ মনে মনে কৰিলোঁ যে এইখিনি ক'বলৈ থাকি গ'ল জাষ্ট দেখুৱাইহে দিলোঁ আপোনালোকক চ' মানে পলমকৈ হ'লেও কৈছোঁ আৰু ৱেলকাম টু মাই চেনেল চ' জান্নাত ব্লগছ এইখিনি এতিয়া হ'লেও কৈ দিলোঁ আৰু হে গাইছ আমি ঈদ বুলি কি আনিলোঁ আপোনালোকক দেখুৱাম এখন চেকনি আৰু এখন চালনী পিঠাগুড়ি চালিবলৈ আৰু চাহ চেকিবলৈ ঈদ আহিলে ন পিঠা বনাব লাগিব চ' হে গাইছ চ' আজিলৈ ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰোঁ সকলোলৈকে ঈদৰ শুভেচ্ছা থাকিল আহিব আমাৰ ঘৰলৈ ঈদ খাবলৈ আৰু অহাকালি নিশ্চয় শ্বেয়াৰ কৰি আছোঁ আপোনালোকলৈ ঈদৰ কাৰণে কিবা ৰেচিপি আপোনালোকেও ট্ৰাই কৰিব চ' আজিলৈ ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰোঁ আৰু চ' গাইছ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদিহে আপুনি মোৰ চেনেলটোত নতুন হয় চ' আজিলৈ বাই